নমস্কাৰ বন্ধু-বান্ধৱীসকল, শাওণ মাহৰ এই 7 বিশেষ উপায়ৰ ভিতৰত কৰক কেৱল এটা উপায়। গোটেই বৰ্ষটো ঘৰলৈ আহি থাকিব ধন। পবিত্ৰ শাওণ মাহ শিৱ ভক্তৰ বাবে বহুত মহত্বপূৰ্ণ হয়, কাৰণ এই মাহটো ভগৱান শিৱৰ সকলোতকৈ প্ৰিয় মাহ। এই মাহত ভক্তই কৰা উপায়ৰ দ্বাৰা ভোলানাথ খুব সোনকালেই সন্তুষ্ট হৈ ভক্তৰ মনোকামনা পূৰণ কৰে। আজি আমি শাস্ত্ৰৰ দ্বাৰা কোৱা এই মহা 7 উপায়ৰ বিষয়ে জানিম, যিটো শাওণ মাহত প্ৰভু শিৱক সন্তুষ্ট কৰিবলৈ বিশেষ হয়। তেন্তে আহক জানো সেই উপায়বোৰৰ বিষয়ে। প্ৰথমে, শাওণ মাহত প্ৰভু শিৱৰ পৰিবাৰৰ ফটো বা মূৰ্তি ঘৰলৈ আনিব। শাস্ত্ৰ অনুসৰি যি ঘৰত সুখ শান্তিৰ অভাৱ, পৰিয়ালৰ সদস্যৰ মাজত মনোমালিন্য হৈ থাকে, তেনে ঘৰত শাওণ মাহত ভোলানাথৰ সম্পূৰ্ণ পৰিয়ালৰ প্ৰতিমা ঘৰলৈ আনিব আৰু পূজা অৰ্চনা কৰিব। ইয়াৰ দ্বাৰা ঘৰলৈ সুখ শান্তি আহে। শাওণ মাহত দৈনিক মহাদেৱক পঞ্চামৃতেৰে অভিষেক কৰিব লাগে। সদায় নোৱাৰিলেও প্ৰতি সোমবাৰে কৰিব পাৰে। পঞ্চামৃত বনাবলৈ গংগাজল, গাখীৰ, মৌ, দৈ আৰু ঘিউ ব্যৱহাৰ কৰিব আৰু এই পঞ্চামৃতেৰে শাওণ মাহত মহাদেৱক অভিষেক কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব। যদি কোনো জাতকৰ বিবাহত বাধা আহি আছে বা আপুনি মনে মিলা বৰ পাব বিচাৰে, তেন্তে শাওণ মাহৰ সোমবাৰে কেশৰযুক্ত গাখীৰ শিৱলিংগত অৰ্পণ কৰক। এনে কৰিলে বিবাহত অহা বাধা দূৰ হয় আৰু মনে বিচৰা জীৱনসংগী প্ৰাপ্ত হয়। মান্যতা অনুসৰি যদি আপোনাৰ কোনো কাম বাৰে বাৰে অসফল হৈ আছে, তেন্তে আপুনি শাওণৰ যিকোনো সোমবাৰে 21টা বেলপাতত চন্দনেৰে ওম নমঃ শিৱায় লিখি শিৱলিংগত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামত অহা সকলো বাধা দূৰ হ'ব আৰু সফলতা প্ৰাপ্ত কৰিব। শাস্ত্ৰৰ অনুসৰি শাওণ মাহত তিল মিশ্ৰিত জলেৰে ভোলানাথক অভিষেক কৰক। ইয়াৰ দ্বাৰা বহুত লাভ হয়। কোৱা হয় যে তিলে পাপ নষ্ট কৰে, গতিকে শাওণ মাহত কৰা এই উপায়ে ব্যক্তিক সফলতা প্ৰাপ্ত কৰায়। এইটো মনা হয় যে শাওণ মাহত দৈনিক শিৱলিংগত চেনি মিশ্ৰিত মিঠা জল অৰ্পণ কৰিলে জ্ঞানৰ প্ৰাপ্তি হয়। এই উপায়ৰ দ্বাৰা মহাদেৱ সোনকালে সন্তুষ্ট হয় আৰু ভক্তৰ বুদ্ধি বিকাশ কৰে। যদি আপুনি সমস্যাত পৰি আছে বা কোনো মনোকামনা পূৰণ হোৱাটো বিচাৰে, তেন্তে আপুনি শাওণ মাহত বলদ গৰুক সেউজীয়া ঘাঁহ খুৱাব লাগে, কিয়নো বলদ গৰুক নন্দীৰ ৰূপ বুলি মনা হয়। গতিকে আপুনি যদি শাওণ মাহত বলদ গৰুক সেউজীয়া ঘাঁহ খুৱায়, তেন্তে মহাদেৱ শিৱ খুব সোনকালেই সন্তুষ্ট হয় আৰু আপোনাৰ মনোকামনা পূৰণ কৰে।